হেল্ল'। মই পথাৰতে আছো। তই ক'ত আছ? মা নাই যে। এই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছো। আহিবি নেকি? পথাৰলৈকে গুচি আহ, মই পথাৰতে আছো। ঠিক আছে হ'ব। খুব চেনি খাই আছ ন? ঘৰত মা নাই যে, ছোৱালীৰ লগত খুব চেনি খাই আছ। ৰ, মই অলপ কথা পাতি লওঁ। কোৱা। এই লগৰ ল'ৰা এটা আহিছে। ভালে আছা? মা নাই, মা নগাঁও গ'ল। কালি কলেজলৈ নগ'লা যে? অ'। এইবাৰ ঠিক আছে হ'ব, এইবাৰ তোমালোকৰ ঘৰত যাম দেই। ৰ'বাচোন, মায়ে ফোন কৰি আছে। হেল্ল'। মা, ব্যস্ত হৈ থাকিলে তুমি কিয় মাজে মাজে ফোন কৰি থাকা? সময় নাই খালি তুমি ফোন কৰি থাকা যে। 24 টাইম মানুহে ফোন কৰি থাকে নেকি? মই জানিবই লাগে মই ফোনটো ৰিচিভ কৰা নাই, মই ব্যস্ত হৈ আছো। ফোন ৰাখা। ঐ বন্ধু, মা ঘৰত নাই, মায়ে চাগে তোৰ কথা ভাবি আছে। তই ফোনটো কৰোঁতে ইমান বেয়াকে কওঁনে মাক? মায়ে তোৰ খবৰ এটাও ল'ব পাৰে। তই ভালৰেতো ক'লে হয় মাক। তই মনে মনে থাক, তই মোক ডিচিশ্যন দিব নালাগে নহয়। আহিছ মনে মনে ৰৈ থাক, মোক খান্দিৰে কথা পাতিবলৈ দে। হ'ব দে বন্ধু, একো নকওঁ দে, পাত। হ'লেও মাক এনেকৈ ক'ব নালাগে নহয়। পাত হ'ব দে, পাত। তই মোক শিকাব নালাগে, মই জানো মাক কেনেকে কি কৰিব লাগে মই জানো। তই মনে মনে থাক, মোক এতিয়া ডিষ্টাৰ্ব নিদিবি, মই এতিয়া ফোনত কথা পাতিম গাৰ্লফ্ৰেণ্ডৰ লগত। কোৱা। তোমালোকৰ ঘৰত গ'লে আকৌ মা দেউতাই গালি দিব নেকি? ঠিক আছে, এবাৰ যাম হে। বাকী ঠিকে আছা? হ'ব। ৰ'বাচোন, আকৌ মায়ে ফোন কৰিছে। হেল্ল' মা, তোমাক যে মই কৈছো মই ব্যস্ত আছো, তুমি বাৰে বাৰে মোক ফোন কৰি নাথাকিবা, তুমি কিয় বুজি নোপোৱা বাৰু? তোমাক মই কৈছোৱে দেখোন মই ব্যস্ত আছো বুলি। কিন্তু মানে ইমান ফোন কৰি থাকে নেকি বাৰু? ফোন ৰাখাচোন, তুমি ফোন ৰাখা, নহ'লে কথা বেয়া হৈ যাব, ফোন ৰাখা। এইবিলাক ইমান ফোন কৰি থাকিলে মই বেয়া পাওঁ, ফোন ৰাখা। মই এটা ইম্পৰ্টেণ্ট কাম কৰি আছো, ফোন ৰাখা। বন্ধু বাহ, এজনী ছোৱালীৰ কাৰণে তই যে মাক ইমান বেয়া কথা ক'ব পাৰিলি বন্ধু, বাহ, তোক মই ধন্যবাদ দিছো বন্ধু, ধন্যবাদ দিছো। মনে মনে থাক, তইহে বুজি পাৱ আমাৰ অৰ্থটো কি, মই বুজি নাপাওঁ। মোৰ কথাত তই মাত নামাতিবি, চুপ থাক। মনত থাক, তই যদি মাৰ শব্দটো বুজিলি হয়, তই মাক ইমান বেয়া কথা নকৱ। আৰে বাবা, মা পোৱাটো কিমান ভাগ্যৰ কথা, তই কি বুজিবি বাবা। মা, মোৰ নিচিনা যদি তই হাত মৰা হলি হয় বন্ধু, তেতিয়া তই অনুভৱ কৰিব পাৰিলি মা কি বস্তু। আজি সৰুৰ পৰা মই মা শব্দটো মোৰ মুখৰ পৰা উচ্চাৰণ কৰিব নোৱাৰিলো। মই তোৰ মাকেই মা বুলি ভাবো, এইজনী মাক তই ইমান বেয়াকে কৈছ। চি, মোৰ আজি বৰ লাজ লাগিছে দেই বন্ধু। যদি তই মোৰ বন্ধু নোহোৱা হয়, তোক মই মাৰি পেলালো হয়। মা শব্দ কি অৱহেলা নকৰিবি। মা হ'ল আমাৰ ভগৱান, মা হ'ল আমাৰ গোটেই পৃথিৱী, মা হ'ল আমাৰ আশা, মা হ'ল ভৰসা। মা নহ'লে দিনতে আন্ধাৰ, এই কথাষাৰ মনত ৰাখিবি। বন্ধু, এজনী ছোৱালী যদি জীৱনৰ পৰা তোৰ হেৰাই যায়, দ্বিতীয়জনী ছোৱালী তই নিশ্চয় পাবি। যদি জীৱনৰ পৰা এবাৰ, মাত্ৰ এবাৰ তোৰ মা হেৰাই গ'ল, দ্বিতীয়জনী মাক কেতিয়াও ঘূৰাই নাপাৱ, কথাষাৰ মনত ৰাখিবি। মা, তুমি ঘৰলৈ কেতিয়া আহিবা মা? মোৰ ভুল হৈ গ'ল মা, মোক ক্ষমা কৰি দিয়া। তুমি ঘৰলৈ কেতিয়া আহিবা মা? গুচি আহা মা।